হ্যাঁ যেন হোক আজি খুব ভাল লাগিছে মই আমাৰ একেলগে অসমৰ মন্ত্ৰী জয়ন্ত দা আছে সবে চিনি পাই নিশ্চয় আৰু উপস্থিত আছে গোৱালপাৰা জিলা বিজেপিৰ সভাপতি প্ৰেসিডেন্ট আমাৰ দীপাংকৰ নাথ ডাঙৰীয়া আশু কৰা সময়ৰ পৰা আমি ভালকৈ চিনি পায় এতিয়া আগতহে এতিয়া বিজেপি দলৰ আছে এতিয়া বিজেপি জিলা সভাপতি জিলা প্ৰেসিডেন্ট না সভাপতি মই ভাবিছো বেলেগ নাকি ভাবিছো মই আৰু আছে চিনি পাই না নাপায় এই যে কাশ্যপ দা নাই এতিয়াও তাৰ কিবা কিবি লিখাটো খামত আহে কিবা যদি লাগে তাৰ পৰা পঢ়াত ল'লে আৰামত হৈ যাব হয় না নহয় হয় কিবা ৰাস্তা লাগে ক'ৰবা দলং লাগে ক'ৰবা কমিউনিটি হল লাগে ফটাফট লিখি দিওঁ পাছ চেংচন না বিৰাট দামী নাই চিনাকি কৰাটো বেয়া হোৱা নাই আসল কথাটোই কৈছো মই না নহলে কোনোবা নাজানে নাই একজন দুইজনে জানে সবে জানিলে ভাল হয় না নহয় কথাটো এতিয়া সব চিনি পাল না কোনোবা নাজানিছে আমাৰ কাশ্যপ ডাঙৰীয়াক বিৰাট পাৱাৰফুল যি লাগে দিব পাৰে চিন্তা নাই দেই অকল ৰাস্তা লৈৰে মেলা কাম কৰিছে তো বিৰাট ভাল লাগিল আজি আপোনালোকৰ এই অঞ্চলত আহি পাই আৰু মই আমাৰ বড়ো আন্দোলনৰ সময়ত মই বিশেষ কৰি সেইফালে আহিছিল চবেই মনত আছে আমাৰ যিসকল বড়ো সমাজৰ শ্ৰেণীৰ ব্যক্তিসকল আছে নিশ্চয় জানে ইয়াৰ পৰাই মই মেঘালয় সেইফালে বহুত ট্ৰেভেল কৰিছিলোঁ ঘূৰিছিলোঁ তো খুব ভাল লাগিল বহুত বছৰ পিছত মই এইখিনি জাগাত আহি পাই পেলাই আমাৰে বহুত এক্সপেৰিয়েন্স ল'ৰাসকল আছে অৱস্থাবিলাক চাইছোঁ মই আজি খবৰ লৈছোঁ কোনোবা ভাল আছে কোনোবা অৱস্থা নাই যেন হওক এতিয়া মই চাম বুলি কৈছোঁ আমাৰ এক্সপেৰিয়েন্স ল'ৰাসকলক আৰু এক্সেল দেৱী আছে মই খবৰ লৈছোঁ আমাৰ এক্সেল দেৱীসকলো আছে মই খবৰ ল'ম যিমান পাৰে মই যি লেভেলত পাৰে মই সহায় কৰিম বুলি কৈছোঁ দেই তো মই মিটিঙত যেতিয়া আহে কোনটো ফাৰ্ষ্ট লক্ষ্য কৰে মই যেতিয়া মিটিঙত আহে এই মিটিঙত কোন মানুহ বেছি হয় এইটো মই প্ৰথম লক্ষ্য কৰে যোনটো মিটিঙত মহিলাসকলে 100-80-70% হয় তাৰমানে এই মিটিংটো সাকসেস আৰু ক্যান্ডিডেট সাকসেস বুজি পাইছে তাৰমানে মহিলাসকলক আমি কি বুলি ভাবো লক্ষ্মী বুলি ভাবো জানে মিটিঙত এই মিটিঙত চাওকচোন মতা মানুহ কিমানজন আছে সব মহিলা 90% মহিলা 90% মহিলা প্রেজেন্ট মানে এটো লক্ষ্মী তো 100% শিওর হয়ে গেল আপনার হয়ে গেল কিন্তু মিটিঙত যদি মহিলা মানুষ কম হয় একদম বেয়া হতো বসা একদম আপনি চাওকচোন করবা যদি মহিলা মানুষ অলপ হয় ইয়াত একদমবাৰে নহ'ব আৰু কিন্তু বিৰাট ভাল মহিলা ওলোৱা মানে কি লক্ষ্মী একদম সন্মান দিব জানিব লাগিব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমত আই মাতৃ মহিলাসকলক যেনেকুৱা ধৰণৰ সন্মান দি পেলাই কাম কৰি আহিছে আপোনালোকে সবেই জানে মহিলাসকলৰ কাৰণে কি আঁচনি লৈছে অকল মহিলা নহয় গোটেই সমাজৰ কাৰণে বহুত ভাল প্ৰজেক্ট ভাল কাম কৰি আহিছে আৰু কৰিব আৰু আছে বহুত আছে
বহুত আঁচনি আছে মানুহক কি লাগে ৰাইজে কি বিচাৰে অঞ্চলত শান্তি আৰু উন্নয়ন হয় না নহয় না গণ্ডগোল লাগে গণ্ডগোলটো নালাগে য'ত শান্তি থাকে য'ত শান্তি আছে ইয়াত উন্নয়ন হয় স্পষ্ট সবেই বিচাৰে আমাৰ অঞ্চলত শান্তি থাকক আমাৰ অঞ্চলটো উন্নয়ন হওক এইটো লক্ষ্য কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে আৰু কাম কৰি যাব জানে ইয়াত হাজং আছে মই জানো ইয়াত গাৰো আছে ৰাভা আছে বড়ো আছে ৰাজবংশী আছে হিন্দী ভাষী আছে মুছলিম আছে সবাই ইমান শান্তিকে আছে আপোনালোকে খুব ভাল লাগিল মই আহি পেলাই আৰু ইয়াৰ ওচৰতে মেঘালয় আছে ইয়াত দলডঙা আৰু খামচালবাৰী সেইখিনি এৰিয়াত বড়ো এৰিয়া আছে যদিও মেঘালয় হয় মই ঠিকেৰা জাগাত বড়োলেণ্ড গেষ্ট হাউচ বনাই দিওঁ মেঘালয় হলে কি হব ঘৰ বনাবৰ কাৰণে পইচা দিলে হ'ল না হয় না যেনেকে বেংগলোৰত ঘৰ বনাইছে ইয়াতো বনাব পাৰে ঠিকেইখিলাত মই কৈছো আমাৰ বড়ো সমাজত বা বড়ো গাৰো ৰাভা যিখিনি আছে হাজং একেলগে এনজয় কৰিব পাৰিব ঠিকেইখিলা এটা টাউন হৈ গ'ল ইয়াতে নিশ্চয় গেষ্ট হাউচ বনাইলে কামত আহিব হয় না সবে থাকিব পাৰিব সবে এনজয় কৰিব পাৰিব হাজং হওক হাজংটো একদম বিৰাট ভাল ভাল বন্ধু আছিল হাজং মোৰ লগত সেইফালে গাৰো পিছত গাৰো মানুহ ভাল ভাল ইয়াতেও বিৰাট ভাল ভাল বন্ধু আছিল আলফা এতিয়া বা কি হ'ল মৰিছে না আছে খবৰেই নাই এইখিনি অঞ্চলত বিৰাট ভাল ভাল বন্ধু আলফা আছিল মোৰ লগত এতিয়া মৰি গ'ল নাকি নাই যেন হওক আমি এই লাইনৰ মানুহটো অলপ ক'ব লাগিব না হয় না নহয় কিছুমান থাকিব নাথাকা নহয় থাকিব তেওঁলোক মই বিৰাট ভাল লাগিছে আপোনালোকে জিকাই দিয়ক জিকাটো 100% মই ক'ব পাৰোঁ 100% যোনটো মিটিঙত মহিলা আছে মিটিং ইয়াত পেণ্ডেলটো সৰু হ'ব পাৰে যেনিবা ইয়াত 5,000 কেপাচিটিৰ চেয়াৰ আছে যিমানেই নহয় কিয় 100 জনৰ ভিতৰত 80 জন মানুহে মহিলা মানে লক্ষী চিধা কথা 100% জিকিছে দেই जाहाथे हासाया आं हासाया लिरनाय जादोंना जादों थिग दं মই बर' ভাষাটি বুজিছো মই অসমীয়া কোৱাটো হৈছে না কোৱা নাই মই যে অসমীয়া কৈ আছে এইটো ভাষাটো হৈছে না কোৱা নাই বুজিছো মই হৈছে বলে ঠিক আছে তো সময় নষ্ট কৰিব নালাগে আপোনালোকে ৰাতিপুৱাই ওলাই আহিছে মই জানো এতিয়া যায় আই মাতৃ গ'লে আমাৰ মহিলাসকলে আকৌ ঘৰত যাই পেলাই ভাত বনাব লাগিব হয় না নহয় স্কুলৰ ল'ৰা ছোৱালী হয়তো বহুতে ভাত বনাই নবনোৱাকে আহিছে ঘৰত কামবিলাক আধৰুৱা হৈ আছে অতি সোনকালে যাব লাগে মই সময় নষ্ট নকৰিম আপোনালোকে 9 তাৰিখ এপ্ৰিলত বিহুৰ আগত যিটো নিৰ্বাচন হ'ব ইয়াত ক'ত দিব লাগে পদম ফুল না চিনি পায় পদম ফুলটো চিনি পায় না নাপায় পায় বাছ হৈছে অৰ্থাৎ মই 100% বিশ্বাস পশ্চিম গোৱালপাৰাত আমাৰ পবিত্ৰ কুমাৰ ৰাভা বিজেপিৰ প্ৰাৰ্থী হয় কেণ্ডিডেট হয় 100% আপোনালোকে বিশ্বাস ৰাখক সি যেনেকৈ কৈছে এনেকৈ কাম কৰিব আৰু কেণ্ডিডেট এনেকুৱা দিয়ে বিজেপি দলৰ পৰা যি মানুহে সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই কাম কৰিব পাৰে
সকলো শ্ৰেণীৰ ৰাইজৰ লগত কাম কৰিব পাৰে এনেকুৱা মানুহক বাছি পেলাইহে কেণ্ডিডেট দিয়ে এইটো হ'ল পবিত্ৰ ৰাভা ঠিক আছে জিকাটো জিকিব 100% জিকাব লাগিব দিয়ক ভোট দিয়ক পদম ফুলত আৰু বিহুৰ আগত হ'ব না বিহুৰ পিছত কেনেকুৱা ফূৰ্তি কৰিব এতিয়াৰ পৰাই এপ্লিকেশ্যন দি পেলাই ৰাখিবি জিকাৰ পিছত হ'ব থেংক ইউ ধন্যবাদ থেংক ইউ আমাৰ অতি জনপ্ৰিয় নেতা